নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছোঁ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত। এটি বৰ সুন্দৰ মন্দিৰ, এয়া চাব আপোনালোকে। এয়া মনোমোহা দৃশ্য চাওক। ভিতৰত জগন্নাথৰ মূৰ্তি আছে। এয়া চাওক, প্ৰভু জগন্নাথৰ মূৰ্তি। একেবাৰে ভিতৰত ফটো মাৰিব নিদিয়ে। চাওক কেনে সুন্দৰ পৰিৱেশ। ইয়াত মন হাত পৰি যোৱা পৰিৱেশ। বিভিন্ন ঠাইৰ পৰা ইয়ালৈ যাত্ৰীসকল আহিছে। এই মন্দিৰটিৰ চৌহদৰ ভিতৰত বাকী দেৱ দেৱীসকলৰো মন্দিৰ আছে, যেনে এইটো ৰাম মন্দিৰ। এইফালে আমি তললৈ নামি গৈ আছোঁ। এইফালে এইটো হনুমান মন্দিৰ আছে। এইটো পৱনপুত্ৰ হনুমানৰ মন্দিৰ। এইফালে এয়া শিৱ মন্দিৰ। এইটো শিৱ মন্দিৰ চাব। এই ভক্তসকলে পূজা অৰ্চনা কৰি আছে। ইয়াত চাকি বন্তি জ্বলোৱা হয়। বলকচোন আমি বাহিৰলৈ যাওঁ। এই মন্দিৰটিৰ ভিতৰ আৰু বাহিৰত যিসমূহ বেৰ আছে, বেৰত বিভিন্ন দেৱ দেৱী বা পৌৰাণিক কাহিনীৰ কিছুমান ছবি খোদিত কৰা আছে। পুৰা ৰাসৰ নিচিনা পৰিৱেশ। চাব বেৰত থকা দেৱ দেৱীৰ অংকিত ছবিসমূহ। আমি খুৰাহঁতৰ লগত আহিছোঁ। এই এক খুৰাহঁত ইয়াত বহি আছে। এইটো খুৰাৰ ল'ৰাটো। এইসমূহ চাব, বেৰত অংকিত ছবিসমূহ। এই ব্ৰহ্মা বিষ্ণু মহেশ। এইফালেও বেৰত বিভিন্ন ছবি খোদিত কৰা আছে। নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় জগন্নাথ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, বেল আইকনটো টিপি দিব। ধন্যবাদ।